বনাব লৈছোঁ কচু আৰু মাংসৰ আঞ্জা। এয়া মাংসখিনি প্ৰথমতে এনেকৈ আমি অলপমান হাফ বইল কৰি মছলাখিনি মিক্স কৰি লৈছোঁ। আৰু এয়া কচু, এয়া বিলাহীখিনি আমি কাটি লৈছোঁ ধুনীয়াকৈ। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এয়া মাংসখিনি আমি ভাজিবলৈ আৰম্ভ কৰিছোঁ। এয়া আদা ৰচুন মিক্স কৰি পেলাই থৈ দিয়া আছিলে। এইখিনি মাংসখিনি ভাজিবলৈ দিয়া হৈছে। নাই দিয়া কচুখিনি এনেকৈ ভাজি লৈছোঁ। মাংসখিনি কাঢ়ি ৰাখি ল'লোঁ। জলকীয়া দি দিছোঁ, অলপ সিজিবলৈ দিছোঁ। তাৰপিছত এয়া বিলাহীখিনি দি দিলোঁ। বিলাহী আৰু কচুখিনি আমি অলপ সিজিবলৈ দিছোঁ। অলপ ষ্টিম দি পেলাই আমি ঢাকন দি পেলাই কম ষ্টিমত বস্তুটো ভালকৈ সিজিবলৈ দিছোঁ। কচুখিনি ইতিমধ্যে সিজিছে আৰু তাৰপিছতে আমি মাংসখিনি ইয়াত দি দিম। কচুখিনি ভালকৈ ভাজি ল'ব লাগে, কাৰণ কচুখিনি কেঁচা হৈ থাকিলে খজুৱাব পাৰে। আমি কচুখিনি শুকানকৈ আমি ভাজি ল'লে আমাৰ খজুৱা ভয় নাথাকে। আমি কচুখিনি ভাজি লৈছোঁ, যিহেতু কচুখিনি ৰ'দত দিয়া নহ'লে। এতিয়া ৰ'দত দিয়া হয় আমি কচুখিনি ইমান নাভাজিলেও হয়। যিহেতু ৰ'দত দিয়া নাই, কচুখিনি আমি যিমান পাৰিছোঁ শুকানকৈ ভাজি লৈছোঁ। তেতিয়া আঠাটো শুকাই যায়। মাংসখিনি দি দিলোঁ। মাংসখিনি দি আমি এতিয়া ভাজিম ভালদৰে লৰাই আনিম। পানী দি দিম। পানীখিনি দি দিম, গৰম পানী। এনেদৰে আমি কিছু সময় সিজিবলৈ দিম। এয়া তৈয়াৰ হৈ গৈছে। আমি ইয়াৰ পিছতে এয়া খাব পৰা হৈ গ'ল। আৰু এনেকৈ আমি কচু শাক আৰু ব্ৰইলাৰ মাংসৰ ৰেচিপি আমি বনাব পাৰোঁ। খুব ভাল লাগে খাই। আপোনালোকে এবাৰ টেষ্ট কৰি চাব। নমস্কাৰ, ধন্যবাদ।